নমস্কাৰ। এতিয়া সময় ৰাতিপুৱা 4:30 বজা। এয়া মাজুলীৰ পৰা মই মালা বৰুৱা। কালি আহিলোঁ আমি মাজুলী চাবলৈ। মাজুলীৰ ঐতিহ্য পৰম্পৰা এইখিনি চাবলৈ, লগতে প্ৰাকৃতিক যি সৌন্দৰ্য আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ তথা মাজুলীৰ ভিতৰৰ যিখিনি পৰিৱেশ চাবলৈ আহিলোঁ। খুব ভাল লাগিছে আচলতে। ৰাতিপুৱা সাধাৰণতে 4:30 বজাত উঠাই নহয়, কিন্তু আমি যিখন কটেজত আছোঁ, ইমান ধুনীয়া পৰিৱেশ আৰু সেউজীয়াৰ কি ক'ম, ৰম্যভূমি বুলি ক'ব লাগিব। শব্দটো কি হৈছে নাজানো, কিন্তু সেউজীয়াই গোটেইখন একে মনটো সেউজ কৰি ৰাখিছে। মই পুৱাই উঠিলোঁ, কিন্তু গোটেইখিনি আপোনালোকক দেখুৱাব পৰা নাই, কাৰণ বৰষুণ, চিপ চিপ বৰষুণ। আমি থকা যিটো কটেজ, তাৰ পৰাই মই অকণমান দেখুৱাইছোঁ। আৰু চৰাইৰ যিখিনি কাকলি, সাধাৰণতে আমি এতিয়া নগৰ চহৰবিলাকত দেখিবলৈ নাপাওঁ, শুনিবলৈ নাপাওঁ। আজি কাউৰীৰ মাতত বহুত দিনৰ মূৰত সাৰ পাইছোঁ। ইমান চৰাই, আচলতে য'ত গছ গছনি বেছি তাতেই চৰাইৰ সুললিত কণ্ঠ দেখিবলৈ পাম। ইমান ধুনীয়া লাগিছে নহয়, মই থাকিব পৰা নাই আৰু ভিতৰত। বৰষুণ যদিও অকণমান বাহিৰলৈ ওলাই আহিছোঁ, তিতি হ'লেও ইমান ধুনীয়া লাগিছে। ইমান গছ গছনি। আৰু আমি থকা কটেজখনৰ নাম হ'ল আয়াং অকুম, মৰমৰ ঘৰ। এইটো মিচিং শব্দ, আয়াং অকুম। আপোনালোকো আহিবচোন, ইমান ধুনীয়া ঠাইখন, বৰ ধুনীয়া পৰিৱেশটো। মই বৰষুণতে অকণমান দূৰৰ পৰা হ'লেও দেখুৱাইছোঁ। ইমান ভাল লাগিছে নহয়। এইখন আয়াং অকুম। চাৰিওফালে এয়া চাংঘৰৰ আৰ্হিত বনোৱা ঘৰ, কটেজবিলাক। বাহিৰটো বাঁহৰ, বা ভিতৰখনো কোনো ঠাইত, কোনো কটেজত বাঁহৰে হয়, কিন্তু সুৰক্ষিত। আৰু আমি থকা ৰুমটো অৱশ্যে যদিও আৰ্হিটো অকণমান চাংঘৰৰ আৰ্হি, কিন্তু আমি থকা ৰুমটো বৰ ধুনীয়া। এয়া চাওক, এয়া মই দেখুৱাইছোঁ, আহিয়ে কিবা ভাল লাগিছে। গোটেইখন মই দেখুৱাইছোঁ অকণমান সেউজীয়া। এই যে আগৰ যে ঋষিমুনিসকল আশ্ৰমত আছিল, তেনেকুৱা লাগিছে মোৰ আচলতে। বহুত দিনৰ মূৰত ইমান সেউজীয়াত আছোঁ। আমি নগাঁও চহৰত, মই বৰ্তমান, কিন্তু এই চহৰত সদায় গাড়ীৰ শব্দত সাৰ পাওঁ, বা এনেকুৱা হয় ন কথাবিলাক। কিন্তু ইমান ভাল লাগিছে, মই সেইকাৰণে বৰষুণতে তিতি অকণমান আহিছোঁ। চিপ চিপ বৰষুণ বাৰু, ইমান ডাঙৰ বৰষুণো নহয়। ৰাতি ডাঙৰ বৰষুণ আহিল। এতিয়া এয়া একেবাৰে ধুনীয়া পৰিৱেশ। মোৰ যে ইমান ভাল লাগিছে নহয়। আপোনালোকো মাজুলী আহিলে এই ঠাইখনলৈ আহিবচোন, এই কটেজটোলৈ। খুব ভাল পাব থাকি। আৰু তেওঁলোকৰ খোৱা বোৱা আতিথ্যও খুব ধুনীয়া। আমি ইয়াতে সন্ধিয়াৰ চাহো খালোঁ, বা ৰাতিৰ ভাতখিনিও খালোঁ। খুব ধুনীয়াকৈ দিছে, বৰ ভাল লাগিছে। চাওকচোন। আৰু মাজুলীলৈ আহিবলৈ একেবাৰে সহজ। আমি নগাঁৱৰ পৰা যোৰহাট আহিলোঁ। যোৰহাটৰ
নিমাতী ঘাটৰ পৰা ফেৰীৰে আহিলোঁ। ফেৰী সেৱাৰে বহুত দিনৰ মূৰত ফেৰীত উঠিলোঁ। আচলতে বৰ ধুনীয়া লাগিছে, চাওকচোন। এইটো কটেজটো বৰ ধুনীয়া। এইটো আয়াং অকুম, এই যে মই লিখিছোঁ আয়াং অকুম, অৰ্থাৎ মৰমৰ ঘৰ। আমি মানে খুব এনজয় কৰিছোঁ, ইমান ভাল লাগিছে। আৰু তেওঁলোকৰ ব্যৱহাৰটো খুব ধুনীয়া আচলতে, আৰু গোটেই সহজ সৰল মানুহখিনি। সেইটো ৰান্ধনি ঘৰ। সেইটো মই এড্ৰেছটো দিয়ে দিছোঁ, আপোনালোকে আহিব। আয়াং অকুম ৰিভাৰ বেংক বেম্বো কটেজ। এইটো চাওক আপোনালোকে, এড্ৰেছটো মই ইয়াতে দি দিছোঁ, নম্বৰটো আছে। ইমান ধুনীয়া। মানে আমি ৰাতি কালি ভাত খাই সেই জুলনাত জুলিলোঁ, মানে শৈশৱলৈ যোৱা নিচিনাও লাগিল। সাধাৰণতে কি হয়, জুলনাত জুলিলে আমাৰ শৈশৱবিলাক উভতি আহে। যদিও আমি ডাঙৰসকলে জুলনাত জুলোঁ, কিন্তু আমেজটো পোৱা যায় শৈশৱৰ। ইমান গছ, বিভিন্ন প্ৰজাতিৰ গছ, বিভিন্ন ধৰণৰ, ইমান ভাল লাগিছে নহয়। আপোনালোকে আহিব, ইয়াতে বৰ ভাল লাগিছে। এয়া আজিলৈ তেতিয়াহ'লে আহিছোঁ, মই আপোনালোকক চাৰিওফালৰ পৰিৱেশটো দেখুৱাইছোঁ। আৰু এই কটেজখন গড়মূৰ সত্ৰৰ ওচৰত। আমি অলপ পিছতে মানে ৰাতিপুৱাৰ গা চা ধুই সত্ৰসমূহ পৰিদৰ্শন কৰিম। কালি দুখন চালোঁ, আমি দক্ষিণপাট সত্ৰ চালোঁ আৰু চামগুৰি সত্ৰ চালোঁ। চামগুৰি সত্ৰ মুখা শিল্পৰ কাৰণে বিখ্যাত, আমি মুখা শিল্প চালোঁ। মোৰ আন এটা ভিডিঅ'ত সেইখিনি আপোনালোকে দেখিবলৈ পাব বাৰু। মই কালি আপলোড কৰা নহ'ল। এয়া চাওক, বৰ ভাল লাগিছে। আহিব আজি। এইখিনিয়ে পিছত হয়তো সুবিধা হ'লে সত্ৰসমূহৰ সকলোৱে জানে বাৰু, বহুতেই জানে মাজুলী, কিন্তু মোৰ দৰে আজিলৈকে যিসকল নাই অহা মাজুলী চাবলৈ, সেইসকলৰ বাবে এই ভিডিঅ'টো। আহিব, নমস্কাৰ। আৰু আমি থকা ৰুমটোও বৰ ধুনীয়া, আৰু তেওঁলোকৰ সুব্যৱস্থা আছে, মানে স্নানাগাৰ অৰ্থাৎ বাথৰুমটোও বৰ ধুনীয়া। গতিকে অকণো অসুবিধা নাপায়, আহিব। পুনৰ দিনটো সকলোৰে ভাল হওক। সকলোকে পুনৰবাৰ সুপ্ৰভাত জনাই আজিৰ মোৰ ভিডিঅ'টো মই সমাপ্ত কৰিছোঁ। নমস্কাৰ। মই মালা বৰুৱাৰ সম্ভাষণেৰে পুনৰবাৰ আপোনালোকক সম্ভাষণ জনাই আজিলৈ আহিছোঁ। ধন্যবাদ।